গাইজ বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে মিনি ব্লগ এটা লৈ আনিছোঁ তাকে আজি ৰুটি খানা এটা খাওঁ বলক ধুনীয়াকৈ ভিডিঅ'টো চাই যাওক এই আমাৰ ৰাইজে ধুনীয়াকৈ ৰুটি বেলাত ব্যস্ত হৈ আছে আৰু এইফালে আমাৰ বিষ্ণুদাই মাংসটো বনাই আছে ধুনীয়াকৈ আৰু এইকেইটা গোটেইকেইটা কাম বনত লাগি আছে আৰু এইটো লেকচাৰ মাৰি বহি আছে আৰু এয়া চওক ধুনীয়াকৈ ৰুটি আলু কাটি থৈছে এইটো মাংসটো চওক কি সুন্দৰ বনাইছে বৰ্তমান আমি আহি গ'লোঁ আমাৰ ৰুমলৈ ইয়াত গোটেইকেইটাই বহি আছোঁ এইটো স্কিন কেয়াৰ চওক তাৰ মাংস বনি গ'ল গাইজ মাংস চওক মাংস খাবহে লাগে আৰু গাইজ এয়া খাব সকল আমাৰ ৰাইজে বাই আছে আৰু এইফালে এইটো ৰুটি দিছে না তাত আৰু এইফালে আমি ধুনীয়াকৈ মানে মই খাই লওঁ আজিলৈ ইমানতে থৈছোঁ বাই বাই